ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মাছবিলাক ধুই নিমখ হালধি দি ভালকৈ ভাজি ল'ম। ধনিয়া, জিৰা আৰু নহৰু বটি ল'ম। ডাঙৰ পিঁয়াজ এটা কাটি ল'ম। কোমোৰাবিলাক ভালকৈ কাটি ল'ম, কাটি ধুই ল'ম। 3-4টামান জলকীয়া ফালি দিম। নিমখ, হালধি গুড়ি, জলকীয়া গুড়ি দি দিম মছলাবিলাকত। মাছ ভজা কেৰাহীখনতে অলপমান তেল দি পিঁয়াজবিলাক ভাজি ল'ম। পিঁয়াজবিলাক ভজা হ'লে তাত মছলাবিলাক দি ল'ম। দি ভালকৈ ভাজি ল'ম। মছলাবিলাক ভাজা হ'লে তাত কোমোৰাবিলাক দি ল'ম। কোমোৰাবিলাক কিছু সময়ৰ কাৰণে ভাজি ল'ম। কোমোৰাবিলাক ভাজা হ'লে তাত পানী দি দিম। কোমোৰাবিলাক 90% সিজাৰ পাছত মাছবিলাক দি দিম। অলপ সময় পিছত চব্জিখন হৈ যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।